পাঁচে গুণ পাঁচ, পাঁচ দুগুণ আট, পাঁচ তিনি গুণ 15, পাঁচ চাৰি গুণ 20, পাঁচ পাঁচ গুণ 25, পাঁচ ছয় গুণ 30, পাঁচ সাত গুণ 35, পাঁচ আঠ গুণ 40, পাঁচ নং গুণ 45 আৰু পাঁচ দহ গুণ 50। আপোনালোক মই বহুত 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 ধন্যবাদ দিছোঁ। আপোনালোকে ধৈৰ্য সহকাৰে গোটেই মোৰ এই যি পাছৰ ঘাইটো মই লিখিলোঁ নেংটাখনৰ গোটেই দহলৈকে চালে আপোনালোকে বহুত ধৈৰ্য কৰিছে, কিন্তু শেষলৈকে ভিডিঅ'টো চাই থাকিব। ইয়াতে বহুত শিকিব লগা কথা আছে, সেইকাৰণে মই আজি ভিডিঅ'টো অলপ এনেকুৱা ধৰণে আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্লিজ শেষলৈকে চাই থাকিব। আপোনালোকে গম পাইছে মই কি কৰিছোঁ, ইয়াতে কিবা কৰিছোঁ, গোটেইখিনি কথা শুনি থাকিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই চেনেল ৰাজকুমাৰ STC। আজি আপোনালোকে নিশ্চয় কিবা এটা ভিডিঅ' অলপ পালে অলপ আগত, হয়তো বহুতো ভাবিও আছে কি বা হয় কেনেকুৱা ধৰণৰ। চ' এইটো ভিডিঅ'টোৰ পৰা আমি কিবা এটা শিকিব লগা আছে। ইয়াত মই যে অলপ আগতে আপোনালোকক মই এই নেংটাখন যে মাতি দিলোঁ, নিশ্চয় আপোনালোকে ভাবি আছে যে বহুত ভাবি আছে, মাইণ্ডত আহিয়ে আছে চাগে, নিশ্চয় বহুত আহি আছে যে এইটো হৈছে কি মই এটা ভুল কৰিছোঁ। হয়তো আপোনালোকৰ বহুতৰে হাঁহিয়ে উঠিছে যে মই কি ভুল কৰিলোঁ, এটা ডাঙৰ ভুল কৰি দিলে। সেইটো হৈছে 5 দুগুণ মই কি লিখিছোঁ 8 লিখিছোঁ। বহুতে হাঁহিয়ে উঠি আছে, খুব হাঁহি উঠি আছে, এইটো ভুল কিয় কৰিলে। এইটো কথাটো হৈছে মোৰ ভিডিঅ'টোৰ মানে উদ্দেশ্য ইয়াৰ দ্বাৰা মানে কি এই উদাহৰণটোৰ দ্বাৰা আপোনালোকক মই বুজাব বিচাৰিছোঁ। সেইটো হৈছে কি আপোনাৰ যে চাওক, আপোনালোকে এই যে মই এটা লাইন ভুল কৰিছিলোঁ, মাত্ৰ এটা লাইন, এই 10টা লাইনৰ মাত্ৰ মই এটা লাইনে ভুল কৰিছিলোঁ, আৰু সেই ভুলটোতে আপুনি মোক কি কৰি আছে, মানে কি হাঁহিছে বা আপুনি ভাবিছে এইটো কিয় ভুল কৰিলে। কিন্তু আপুনি চাওক, সেই 10টাৰ লাইনৰ ভিতৰত এটা ভুল কৰোঁতে আপুনি হাঁহিলে, কিন্তু আপোনাৰ যি মই 9টা যি মই কি কৰিলোঁ শুদ্ধ কৰিলোঁ, তাৰ কাৰণে কিন্তু আপুনি মোক কি কৰা নাই, প্ৰশংসা কৰা নাই। তাৰমানে ইয়াৰ দ্বাৰা কি বুজা গৈছে যে এইটোৱে মই এটা মানে এই যিটো মই আপোনাক উদাহৰণ দিছোঁ, এইটো মই কি পাইছিলোঁ, এখন কিতাপত পাইছিলোঁ যে এইটো আচলতে কি হয়, আমাৰ যিটো মাইণ্ডছেট আজিকালিৰ যিটো আমাৰ বাস্তৱ জীৱনত মানে এনেকুৱা হৈ গৈছে, তাৰমানে আমাৰ এনি টাইম তাৰমানে আমি কি কৰি থাকোঁ, নিগেটিভ। আমাৰ মনটোতে তাৰমানে কি হৈছে কোচোন, বহুত নিগেটিভ। আমি পজিটিভ দেখিও তাৰমানে কি কৰোঁ, নিগেটিভ হৈ কি কৰোঁ কোচোন, কি পইণ্ট আউট কৰোঁ তাৰমানে। চ' ইয়াৰ দ্বাৰা তাৰমানে কি হৈছে, আমাৰ বেছিকৈ তাৰমানে কি হৈছে যে আমি বেছিকৈ সেইটো দেখা পাম। কিন্তু মই যে 9টা যে হাৰি হয় না, বাকীকেইটা যে মই শুদ্ধ কৰি লিখিছোঁ, সেইটোৰ কাৰণে আপুনি হাত চাপৰি মোক নামাৰিলে, মোকতো প্ৰশংসা নকৰিলে, হয় না। মই নেকি আৰু নেক্সট টাইম মই ভুল নকৰিলোঁ, হয় না, মই ভাল হৈ গ'লোঁ হয় চাগে, আৰু বেছি ভালকৈ কৰিলোঁ হয়। কিন্তু সেইটো প্ৰশংসা কৰি আপুনি ভুলটো মোক কৈ দিব লাগিছিল, সেইটো প্ৰশংসা কৰি ক'ব লাগিছিল, কিন্তু সেইটো আপুনি কৰা নাই। আপুনি কৰি ডাইৰেক্ট মোক ভুলটো দেখি পেলাই কি কৰিছে, ভাবি আছে যে কি ভুল কৰিলে। চ' এইটো তাৰমানে কি এটা মেছেজ, তাৰমানে আজি বাস্তৱ জীৱনত তাৰমানে আমাৰ কি হৈছে কোচোন, এনেকুৱা ধৰণৰ হৈছে যে আনে তাৰমানে আপোনাক তাৰমানে কি কৰিব, এনেকুৱা নিগেটিভটো কৈ দিব। আপোনাৰ ভাল কামটো নাছে, আপুনি জীৱনত 100টা ভাল কাম কৰক, কিন্তু তাৰ মাজত যদি এটা সামান্য এটা ভুল কাম কৰি আপোনাৰ সেই ভুলটোত এনেকুৱাকৈ লাগিব, মানুহ তাৰমানে এনেকুৱাকৈ লাগিব যেন ক'ব নালাগে। কিন্তু আমি কি কৰিব লাগে কোচোন, মানুহজনে সেই 99টা ভাল কামো চাব লাগিব। আজি তাৰমানে এনেকুৱা হৈছে যদি আপুনি ফেচবুকত বা ক'ৰবাত যদি আপুনি এখন ভগৱানৰো ফটো এখন দি দিয়ে, তাতো ডিছলাইক মাৰিব আপোনাক। চ' মানুহে তাৰমানে কেনেকুৱা হৈছে যেন মানে ডিছলাইক বা এনেকুৱা ধৰণৰ হৈছে কি তাৰমানে কি কৰিব, মানে কি নিগেটিভটো এনেকুৱাকৈ সোমাই গৈছে তাৰমানে। আৰু এটা মই সৰুকৈ উদাহৰণ দিব বিচাৰিছোঁ, মানে অলপ মানে আপোনাৰ অলপ ধৈৰ্য সহকাৰে প্লিজ শুনি ল'ব। আপুনি যদি আৰু এই চেনেলটো যদি আপুনি নতুনকৈ যদি চাই আছে, আপুনি প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আগলৈকে আপুনি এনেকুৱা ধৰণৰ আৰু ভাল ভিডিঅ' চাই থাকিব পাৰে। এতিয়া চাওক, মই কি কৈছোঁ যে মানে বিশেষকৈ মানে গাঁও অঞ্চলত মানে কি হ'ল যে এনেকুৱা হ'ল তাৰমানে কি যেন ইণ্টাৰভিউ দিয়াৰ কাৰণে তাৰমানে কি কৰিব, বিশেষকৈ মানে কি ফিট থাকিব লাগিব। ফিট হোৱাৰ কাৰণে কি কৰিলে, কেইজনমান ল'ৰাই তাৰমানে কি কৰিলে, মানে দৌৰা প্ৰেক্টিছ কৰিলে। তাৰে মাজত এজন আৰু আছিল তাৰমানে অলপ ক্ষীণমিন, বাকীকেইজন সুস্থ একদম মানে ভাল দৌৰিব পাৰে।
তাৰ মাজত এজন আছিল আৰু কি অলপ ক্ষীণমিন আছিল অলপ সি কিন্তু বেচাৰাই তাৰমানে কি কৰোচোন কাণেৰে ভালদৰে সিমান নি নুশুনে কম শুনে তাৰমানে অলপমান কম শুনে তাৰমানে কিন্তু কি হ'ল এবাৰ তাৰমানে কি হ'ল মানে এটা ঘোষণা কৰি দিলে যে এবাৰ মাৰাথন দৌৰ হ'ব তাৰমানে মাৰাথন দৌৰ হ'ব আৰু এই মাৰাথন দৌৰত যায়ে প্ৰথম হয় মানে ভাল ডাঙৰ এটা পুৰস্কাৰ দিব যেতিয়া তাৰমানে গোটেই সকলোবিলাক সুস্থ অৱস্থা থকা ল'ৰাবিলাকৰ যে কথা ক'লোঁ সিহঁতো গ'ল কিন্তু সেই যে অলপমান কাণ খান মানে শুনা যে নাপায় ভালদৰে ক'লা সিও গৈছে তাৰমানে সিয়াক অলপ ক্ষীণমিন দেখাত বহুতে ভাবে যে ই আৰু দৌৰিব পাৰিব নাই ইয়াৰ কি হ'ব কাম নাই ইয়াৰ আৰু বহুতে মানে এনেকৈ তামাম কৈছে তাৰমানে তাৰ মানে পূৰা কৈছে কিন্তু মানে আৰু বাকী কেইজনত মানে কি বাকী বহুতবিলাক মানুহে এনেকৈ কৈছে এই পাৰিব না দৌৰবা কিন্তু যেতিয়া পূৰা একদম কি কৰিলে কচোন দৌৰিলে পূৰা একদম দৌৰা মাৰাথন দৌৰা আৰম্ভ কৰি দিলে পূৰা দৌৰিলে কিন্তু মানুহবিলাকে তাৰমানে কি কৰিলে কচোন সকলোকে ক'ব ধৰিলে এইবাৰ তাৰমানে বাকীবিলাকো সুস্থবিলাকো দৌৰিব নোৱাৰা হ'ল তাৰমানে কি বহুত দীঘলীয়া দিছিল বহুত সময় ধৰি তাৰমানে দৌৰিব লগা আছিল যে এই কি বডি লৈ আহিছে এইবিলাক কাম নাই কিছুমানে ভাবিলা কি হয়ো কি বডি লৈ আমি দৌৰিবই নোৱাৰোঁ সেনেকৈ ভাবিছে কিছুমানে আৰু কি তাতে আধাতে বাদ দিলা কাৰোবাৰ আৰু অলপ দৌৰি পেলাই আৰু আধাতে বাদ দিলা কিন্তু এই যিজন কলা মানে যিজন মানে কাণেৰে শুনা নাপায় সিটো কাৰোবাৰ ক'লেওতো বিশেষ একো শুনা নাপায় সি তাৰমানে কি কৰিছে পূৰা দৌৰিছে যিমান পাৰে দৌৰিছে বাকীবিলাকতো ভাগৰি গৈছে কিন্তু সি লাষ্টত কি হৈছে কচোন প্ৰথম হৈ গ'ল তাৰপিছত মানে ভাবিলে আচৰিত কথা ই কেনেকৈ প্ৰথম হ'ল তেতিয়া তাৰমানে বহুতে মানে ক'লে যে কি কচোন বাকীবিলাকে তাৰমানে কি কচোন আনৰ সমালোচনা কিবা কিবি এইবিলাক শুনি পেলাই তাৰমানে কি কৰিছে দৌৰিব বাদ দিছিল আৰু কিন্তু ইটো মানে কি আছিল ক'লা আছিল অত শুনা নাপায় কাণেদি তাৰ কাৰণে তাৰমানে কি হ'ল কচোন সি প্ৰথম হৈ গ'ল তাৰমানে কি যে আপুনি জীৱনটোত যেতিয়া আপুনি গতি কৰি দিয়ে জীৱনটো যেতিয়া চলি থাকিব আপুনি যদি ভাল কাম কৰা বুলি আপুনি জানে তেতিয়াহ'লে আনে কি কৈছে আপুনি এইবিলাক শুনা বন্ধ কৰক তাৰমানে কি আপুনি আগবাঢ়ি যাওক সেইটোৰ ওপৰত আপুনি গুৰুত্ব দিয়ক চ' আজিৰ ভিডিঅ'টোৰ পৰা বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে এইখিনি কথা শিকিলে আৰু যদি আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিব বিচাৰে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে নতুনকৈ আহিছে আকৌ এবাৰ ক'লোঁ মই আৰু প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ